নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া মই আলু বাৰীখন দেখুৱাইছোঁ। এয়া চাওকচোন, আলু অকণ অকণ পাত ওলাইছে। এয়া লাইন লাইন আলু লগাই দিছে। এইবোৰ দেখিছেনে, অকণ অকণকৈ ওলাইছে। এইফালে দেখিছেনে, চাৰিওফালে আলু আৰু আলু। যেতিয়া এইবোৰ ডাঙৰ হ'ব তেতিয়া আলু খান্দিব পৰা হ'বগৈ আৰু। বৰ ডাঙৰ ডাঙৰ আলু ওলাই জানেনে। আৰু সেইফালে দিছে সৰু সৰু আলুটো, অকণমানি অকণমানি আলুটো সেইফালে দিয়া হৈছে চুকলে। আৰু ইয়াত হৈছে কি জানেনে, ইয়াত হৈছে পালেং শাক। পালেং শাক খাই কোনে কোনে ভাল পায় জনাবচোন। এই পালেং শাক ওলাইছে চাওকচোন। মই আকৌ পালেং শাক খাই খুব ভাল পাওঁ। দেখিছেনে, এই ওলাইছে আৰু পালেং শাক। আৰু খুব বেছি এসপ্তাহমানৰ পিছত খাবলৈই পৰা হ'ব। দেখিছেনে এইখিনি। মই সেউজীয়া শাক পাচলি খুবেই ভাল পাওঁ, খুব ভাল পাওঁ মানে খাই। ভিটামিন বুলিও কথা নহয়, কিন্তু খায়ে ভাল লাগে মানে। ভিটামিনটো বহুত আছে। তাতে আকৌ এইখিনি গোবৰৰ সাৰ থোৱা, কোনো দৰৱ দিয়া নাই ইয়াত জানেনে। সম্পূৰ্ণ গোবৰৰ সাৰ থোৱা হয়। এইফালে হৈছে আৰু এইফালে ধনিয়া ওলাইছে, দেখিছেনে অকণমান অকণমান। এইফালে ধনিয়া ওলাইছে। ধনিয়াও খুব বেছি এসপ্তাহমান লাগিব আৰু। হ'লেও মোৰ দৰকাৰ হ'লে কেতিয়াবা ছিঙি লৈ যাওঁ ইয়াৰ পৰা উঘলাই। এয়া দেখিছেনে। এইবোৰ ফ্ৰেঞ্চবিন লগাইছিলে, এইবোৰ ফ্ৰেঞ্চবিন। তাৰপিছত ইয়াত কবি লগোৱা হৈছে। এইখিনি কবি আছে এইফালে। আৰু এইফালে আছে নহৰু, নহৰু ওলাইছে অকণমান অকণমান লাইন লাইনকৈ। দেখিছেনে, এইফালে নহৰু ওলাইছে। এখিলা দুখিলা পাত ওলাইছে আৰু লাহেকৈ খাব পৰা হ'ব। এইখিনিও কবি দিয়া হৈছে ইয়াত। যেতিয়া ভালকৈ হ'ব, সম্পূৰ্ণ সেউজীয়া হৈ উঠিব, তেতিয়া মই আপোনালোকক দেখুৱাম। এয়া চাওকচোন, এইফালে আছে পিঁয়াজ। এই লাইনকেইটাত পিঁয়াজ দিয়া হৈছে। পিঁয়াজৰো কণমানি পাত ওলাইছে আৰু অকণ অকণকৈ। এইফালেও নহৰুৱে আছে বাৰু। এইফালে নহৰু লাইনবোৰ এনেকুৱাকৈ অকণ অকণ ওলাইছে। এইবোৰ ৰঙা মৰিচা। আৰু সেই চাইডে দিয়া আছে গাজৰ অকণমান দিয়া আছে, আৰু নহৰু দিয়া আছে। আৰু মুঠতে ফুলকবি, বন্ধাকবি, নহৰু, পিঁয়াজ, পালেং, মৰিচা, আলু সকলোবোৰ দিয়া হৈছে। ধনিয়া সকলোবোৰ দিয়া হৈছে। আৰু যেতিয়া হ'ব তেতিয়া খাই খুব ভাল লাগে জানেনে। যিহেতু বাৰীৰ হয়, সম্পূৰ্ণ নিৰ্ভেজাল, সেইবাবে খুব ভাল লাগে খাই। এইফালে দেখিছেনে। আৰু সেই আগলৈ আছে নৰসিংহ চৰসিংহ কিবাকিবি আছে, আৰু নেমু গছ আছে সেই আগলৈ নাযাওঁগৈ আৰু এতিয়া। তাৰপিছত আৰু আছে কোমোৰা।